Doon. Guys, sabji. Hat. Hello everyone. Welcome to my YouTube channel, Punsang Doley. Guys, আপোনালোক সকলোকে স্বাগতম জনাইছো মোৰ YouTube channel Punsang Doley লৈ। আজি মই আকৌ পাখি মাংস খাম আৰু আজি ৰুমৰ ভিতৰত নাখাম, বাহিৰত খাম। কত খাম আৰু মইটো আপোনালোকক দেখাম আৰু মই কি আইটেম বনাব এবোৰ মই আপোনালোকক দেখাম আৰু আপোনালোকে মোৰ ভিডিওটো স্কিপ নকৰাকে চাই থাকিব। ওকে গাইস, দেখিছে চাগে আপোনালোকে পাখি মাংস আৰু পাখি একদম ডাঙৰকে। গাইস, এয়া আপোনালোকে দেখিছে চাগে পাখি মাংস ডাঙৰকে। ইয়া ডাঙৰকে মই কাটি উলাব দিছো। এইটো মই এতিয়া বনাই পিনি খাম আৰু আপোনালোকে চাই থাকিব। 1 কেজি হবলৈ অকমান নজুৰিলে, ডাঙৰ দেখিছে চাগে অকমান নজুৰিলে 1 কেজি বুলি ক'ব পাৰি আৰু। ফ্ৰাই কৰিছো আৰু চেনি পিচকে ফ্ৰাই কৰিছো। আৰু ইয়া ভাত ভাজি তেল বেছি হ'ল সেইটো কাৰণে ভাত অকণ ফ্ৰাই কৰিছো আৰু। ঠাণ্ডা বেছি মাংস ফ্ৰাই কৰি আছো সেইটো কাৰণে এইটো এনেকৈ থাকিবৰ কাৰণে লগাইছো আৰু। ওকে গাইজ, ভিডিওটো চাই থাকিব স্কিপ নকৰাকে। ইয়া ফ্ৰাই হৈ গ'ল। মই কেনেকৈ ফ্ৰাই কৰিছো, একদম ৰঙাকে ফ্ৰাই কৰিছো। ৰঙাকে ফ্ৰাই কৰিছো আৰু এইফালে তলত সালাড বনাব পিয়াজ। এতিয়া বিলাহী আলু ফ্ৰাই কৰিছো। ইয়াতে জোল ঢালিম, মানে পানী ঢালি দিম আৰু জোলকে বনাম আৰু এইটো ফ্ৰাই আলু ফ্ৰাই কৰিছো। হেল্ল' মই কাপোৰ বাথৰুম অলপ। আমাৰ হৈ গ'ল ভাত পানী বনোৱা। বহুত ঠাণ্ডা লাগিছে। আমাৰ এতিয়া ভাত পানী বনোৱা হৈ গ'ল। এতিয়া আমি ওপৰত যাম, ওপৰতে খাম। গাইজ, ভিডিওটো চাই থাকিব স্কিপ নকৰাকে। মাংস ভাত ইয়াতে খাম। চব্জি ভাত একেটা খাহিতে আমি দুজনী একেলগে খাম। এইটো ভাজি নতো এইটো সালাড তলত আছে। সালাডটো এতিয়া খাম আৰু মজা আছে। এতিয়া আমি ওপৰত আহিলো, আপোনালোকে দেখিছে চাগে একদম পুৰা চোকা ৰ'দ, টান ৰ'দ দি আছে। অকল আমি দুজনে পিকনিক খাব আহিছো ন ওপৰত। আমি দুজনীয়ে পিকনিক খাওঁ মানে বিল্ডিঙৰ ওপৰতে আৰু। কিমান মানে বহুত ঠাণ্ডা আমাৰ ৰুমৰ ভিতৰত, এইটো কাৰণে ওপৰত আমি আহিলো। আমি এনেকৈ ওপৰতে খাই থাকোঁ, ওপৰতে বহি থাকোঁ দিনটো। এতিয়া আমি খাম আৰু আপোনালোকে ভিডিওটো চাই থাকিব। Guys, sabji. Hat. Itu pakhি মাংস। মোৰ এইটো দেই। খাইছো আৰু Basta ba't nga
আমাৰ ভাত খোৱা কাহি শেষ হৈ গ'ল দেখিছে চাগে ফিনিশ খতম ফিনিছ শেষ খাই খতম মাংস চাংস ভাত চাত ভাত অকণমান বেছি হ'ল কুকাৰত আছে আৰু পানী ইমানেই থাকিলে অঁ হৈ গ'ল আমাৰ খানা খোৱা ভাত খোৱা হৈ গ'ল এতিয়া ইয়াতে অকণমান বহি লওঁ ওপৰতে বহি পিনি 1 ঘণ্টামান ইয়াতে বহিম আৰু তাৰপাছতে তলত যামগৈ আৰু কাঁহীকেইটা তেতিয়াই ধুমগৈ আৰু এতিয়া ইহঁতে ওপৰতে থাকিব আৰু ভিতৰত মানে আমাৰ ৰুমৰ ভিতৰত বহুত ঠাণ্ডা সেইটো কাৰণে আমি ওপৰত আহিছোঁ আজি শ্বিলঙত থকা নিচিনা ফিল হয় ন ইয়াত থাকিলে সদায় আমি ইয়াতে ওপৰতে থাকোঁ কিন্তু ভাতটো নাখাওঁ আৰু কিন্তু আজি ভাতটো খাইছোঁ আজি ফাৰ্ষ্ট টাইম ওপৰত ভাত খাইছোঁ এই আমাৰ বাইদেউজনী অ'কে গাইজ ভিডিঅ'টো ইমানতে শেষ কৰোঁ বাই বাই থেংক ইউ ফৰ ৱাচিং মাই ভিডিঅ'